ফাইনেলি পাই গ'লোহি চিচাৰ পিকনিক স্পট। নদীখনৰ ওচৰলৈ যাবলৈ অকণমান শিলৰ ৰাস্তা লগতে দুটামান কাঠৰ চিৰি নামিবলগীয়া হয় পিছে। বাৰু বৰ বেছি এটা দেৰি নকৰোঁ, ভোকো লাগিছে নহয়। বাকীবোৰ আইটেম কোনে কি বনাব আৰু ফাৰ্ষ্টতে গাহৰিটো বনাই লোৱাই ভাল। ভাস্কৰ হ'ব থ ভাই, লাইটাৰ আনিছোঁ মই। চব যা যোগাৰ হৈ গ'ল। ষ্টভটো জ্বলাই কেৰাহীখন পাতিয়েই দিলোঁ আৰু। আজি পিছে গাহৰি অৰুণাচলৰ আৰু লগত যিখিনি আইটেম যাব চব অৰুণাচলৰ। অসমৰ ইয়াত একো নাই দেই। মাংস সিজাই নাই, ৰাৱণ সোপা টেষ্ট কৰিব হ'লেই থাকোঁ কেলা হ'বলৈতো দে। দুপিচ আলু হ'লেও খাই হেৰিলে কিন্তু। ফাইনেলি অৰুণাচলী বিয়াৰ উইথ গাহৰি কেনেকুৱা লাগিব বাৰু? যি হ'ব আৰু পেটততো আমাৰে যাব হেনো। বিয়েৰ দি পিছে গাহৰি আগে পাছে ময়ো খাই পোৱা নাছিলো। একদম শেষত মান ধনিয়াখিনি দি দিলো। অলমষ্ট গাহৰি আমাৰ ৰেডিয়েই। এইফালে অৰুণাচলৰ পানীখিনি চাওকচোন, বিছলেৰীতকৈও চাফা কিন্তু। ভাতৰ লগত আমি ব্ৰইলাৰ খাম, গাহৰিখিনি চাকনা বুলি যাব আৰু। এইফালে কলপাতখনৰ ওপৰত গাহৰিখিনি বাঢ়িব পালোহে। থপিয়া লাগিছে একদম। হ'লেও পিছে দেই খাবলৈ কিন্তু বম চালিয়া হৈছিলে। সেই বুলি আপোনালোকে ট্ৰাই কৰিব নালাগে বাৰু।